নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোক সকলোকে ফাৰ্মাচিষ্ট মন্দিৰৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত বায়' অইলৰ বেনিফিটসমূহৰ বিষয়ে আলোচনা কৰিম। বায়' অইল আমি কেনেকৈ পাৰ্চেছ কৰিব পাৰোঁ, আমি ক'ৰ পৰা পাৰ্চেছ কৰিব পাৰিম, আৰু বায়' অইলৰ বেনিফিটছ কি হয়, আমি তাক কেনেকৈ ইউজ কৰিব লাগে আৰু ক'ত ইউজ কৰা হয়, বায়' অইলৰ বেনিফিটছসমূহৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে আহক পলম নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু ইয়াৰ ইনগ্ৰিডিয়েণ্টসমূহৰ বিষয়ে মই স্ক্ৰীনত মেনশ্যন কৰি দিছোঁ আৰু ডেছক্ৰিপশ্যন বক্সতো মই মেনশ্যন কৰি দিম কমপ্লিটলি। প্ৰথমতে আমি জানোৱা হওক বায়' অইল কি হয় আৰু আমি ইয়াক কিয় ব্যৱহাৰ কৰোঁ আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে। বায়' অইল আমি সাধাৰণতে স্কেচ মাৰ্কৰ কাৰণে ব্যৱহাৰ কৰোঁ। স্কেচ মাৰ্ক, স্কাৰ্টছ, ডিপিগমেণ্টেটেড স্কিন বা আপোনাৰ এজিং স্কিনত ব্যৱহাৰ কৰা হয়, বা ডিহাইড্ৰেটেড স্কিন বা ডিহাইড্ৰেশ্যন স্কিনত ব্যৱহাৰ কৰা হয়। আহক আমি জানো যে বায়' অইলক কিয় স্কিন কেয়াৰ অইল বুলি কোৱা হয়, বা বায়' অইলত এনেকুৱা কি ইনগ্ৰিডিয়েণ্ট থাকে যাৰ কাৰণে আমি বায়' অইলক স্কিন কেয়াৰ অইল বুলিও কোৱা হয়। বায়' অইলত ভিটামিন এ আৰু ভিটামিন ই আছে। তাৰ বাদেও ইয়াত বহুতকেইটা এক্টিভ ইনগ্ৰিডিয়েণ্ট আছে যিবোৰে আমাৰ স্কিন কালাৰ ইম্প্ৰুভমেণ্টত হেল্প কৰে আৰু আমাৰ ডিপিগমেণ্টেশ্যন ঠিক কৰাত হেল্প কৰে, বা আমাৰ এণ্টি এজিং স্কিনত এণ্টি এজিং চাইন এইবোৰ আহিলে সেইবোৰ নোহোৱা কৰিবলৈ হেল্প কৰে। তাৰ বাদে মাৰ্কছ, স্কিনত যিবোৰ ক'লা দাগ বা তেনেকুৱা ধৰণৰ দাগ এইবোৰ আঁতৰোৱাটো বহুত ক্ষেত্ৰত হেল্প কৰা দেখা যায়। অইলটো একদম নন ষ্টিকি হয় আৰু এইটো কুইকলি এবজৰ্ব হয়। বায়' অইলে আপোনালোকৰ স্কিনত থকা দাগ, ডিপিগমেণ্টেশ্যন এইবোৰ হ'লে বায়' অইল ব্যৱহাৰ কৰিলে সেইবোৰ দূৰ হৈ যায় সহজে। তাৰ উপৰিও যিবোৰ স্কিনত ডিহাইড্ৰেশ্যনৰ প্ৰব্লেমে ডিহাইড্ৰেটেড স্কিন হয়, তেওঁলোককো বায়' অইল ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পায়। ইয়াৰ উপৰিও যিসকলৰ মানে স্কেচ মাৰ্ক হৈছে, তাত যদি আপুনি বায়' অইলটো ব্যৱহাৰ কৰে দিনে 2 বাৰ, মৰ্ণিঙত এবাৰ আৰু এবাৰ নাইটত, জাষ্ট 1 বা 2 টোপাল লৈ তাত মাছাজ কৰি অভাৰনাইট ৰাখি দিব লাগে। তেতিয়া আপোনাৰ স্কেচ মাৰ্কবোৰ লাহে লাহে নোহোৱা হৈ যায়। এনেকুৱা নহয় যে আপোনাৰ স্কেচ মাৰ্কবোৰ অকল প্ৰেগনেণ্ট মানুহৰে প্ৰেগনেঞ্চিৰ টাইমতে হয়, তেনেকুৱা নহয়। কিছুমান মানুহৰ ৱেইট লছ, যিবোৰ মানুহে ৰিচেণ্টলি ৱেইট লছ কৰে, যিবোৰে মানে আপোনাৰ ৱেইট লছ জাৰ্ণিত থাকে, তেওঁলোকৰ যেতিয়া বেলি ফেটটো কম হৈ যায়, বেলি ফেটটো কম হোৱাৰ পিছতো তেওঁলোকৰ তাতো স্কেচ মাৰ্ক অহা দেখা যায়। কিন্তু যদি আপুনি সেই স্কেচ মাৰ্কত বায়' অইলটো ব্যৱহাৰ কৰে, মানে আপুনি কণ্টিনিউৱাছলি ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ লাহে লাহে এই স্কেচ মাৰ্কবোৰ নোহোৱা হৈ যায়। এতিয়া আহক আমি জানো যে কেনেকুৱা টাইপৰ স্কিনত আমি বায়' অইল ব্যৱহাৰ কৰিব পাৰোঁ। বায়' অইল নন চেঞ্চিটিভ স্কিনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, বা চেঞ্চিটিভ স্কিনত অল টাইপৰ স্কিনত আমি বায়' অইলটো ব্যৱহাৰ কৰিব পাৰোঁ। সকলো টাইপৰ স্কিনতে আমি বায়' অইল ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বায়' অইলটো একেবাৰে মানে নন ষ্টিকি হয় আৰু ই কুইকলি স্কিনত এবজৰ্ব হৈ যায়। আৰু আমি বায়' অইলটো ফেচ হোল বডিত ইউজ কৰিব পৰা যায়। স্কেচ মাৰ্ক বা ডিপিগমেণ্টেশ্যনৰ মাৰ্কবোৰ বা স্কাৰ্টছ, এইবোৰ যিমানেই পুৰণি নহওক কিয়, আমি যদি মানে কণ্টিনিউৱাছলি বায়' অইলটো ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া এটা সময়ত গৈ আপোনাৰ ডিপিগমেণ্টেশ্যন মাৰ্কবোৰ বা আপোনাৰ স্কিন ডিহাইড্ৰেশ্যনৰ ফলত যিবোৰ দেখা দিয়া যায় সেইবোৰ নাইকিয়া হৈ যায়, আৰু আমাৰ যিবিলাক এণ্টি এজিং এজিং মাৰ্কছবোৰ আহে, সেইবোৰ লাহে লাহে নোহোৱা হৈ যায়। আৰু বায়' অইল যদি আপোনালোকে কণ্টিনিউৱাছলি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ 1 সপ্তাহৰ ভিতৰতে আপোনালোকৰ মনে বিচৰা ধৰণৰ ৰিজাল্টটো দেখিবলৈ পাব। আৰু
মই ক'বলৈ থাকি গ'ল মোৰ এই বায়' অইলটো ক'ৰ পৰা পাৰচেছ কৰিছিলোঁ আৰু মই কিমান দামত পাৰচেছ কৰিছিলোঁ। মই একচুৱেলি এই বায়' অইলটো ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিছিলোঁ আৰু মই 60 ml 325 ৰুপিজত পাৰচেছ কৰিছিলোঁ। আৰু মই এইটো বায়' অইলটো মই নিজে ব্যৱহাৰ কৰি আছোঁ আৰু মই যথেষ্ট ইয়াৰ ক্ষেত্ৰত সুফল পাইছোঁ, সেয়েহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চবোৰ।